নমস্কাৰ মই কৰবি আজি আকৌ কেবি মাৰ্টৰ পৰা ধুনীয়া হেণ্ডমেড মিক্স পাটৰ কালেকশ্যন মই লৈ আহিছোঁ তো চাওঁ আহকচোন ভিডিঅ'টো প্ৰথমতে দেখুৱাইছোঁ এযোৰ চি গ্ৰীণ কালাৰত বহুতে ভাল পায় এই কালাৰটো ইয়াৰ পিছত দেখুৱাম এযোৰ পিংক কালাৰত খুবেই এটা ধুনীয়া কালাৰ আৰু সকলোৰে পচন্দৰ কালাৰ হয় এইটো পিংক কালাৰত মেখেলাখন চাদৰখন চাই ৰোলেক্স থাকিব আৰু লগতে ব্লাউজ পিচটোতো ৰোলেক্স থাকিব মই দেখুৱাই দিছোঁ ৰ'ব এইটো ব্লাউজ পিচ আৰু এনেকৈ ৰোলেক্স থাকিব আৰু মই এইযোৰ অকল খুলি দেখুৱাইছোঁ কাপোৰযোৰ আৰু বাকী কেইযোৰ মই অকল কালাৰকেইটা দেখুৱাই যাম এইযোৰ পিংক কালাৰ অকণমান সেই মানে আগৰ যোৰতকৈ অকণমান কালাৰটো ডাৰ্ক হয় বহুত ধুনীয়া আৰু ইয়াৰ পিছত দেখুৱাইছোঁ পিংক পিচ কালাৰত বহুত খুব ধুনীয়া এটা কালাৰ হয় ইয়াৰ পিছত এইযোৰ হৈছে গল্ডেন কালাৰ যোৰ খুব ধুনীয়া এটা কালাৰ হয় ইয়াৰ পিছত ডিপ ৰেড কালাৰত কালাৰটো ধৰিব পাৰিছে আমাৰ টেবুলখনৰ কালাৰটোৰ নিচিনা এইযোৰ খুব ধুনীয়া এটা কালাৰ ইয়াৰ পিছত এইযোৰ লেমন য়েল্লো আপোনালোকৰ ইয়াৰ পৰা যিযোৰ কালাৰে পচন্দ হৈছে বা যিযোৰ কাপোৰ ভাল লাগিছে সেইযোৰ কাপোৰৰ স্ক্ৰীনশ্বট ল'ব আৰু ডেছক্ৰিপশ্যনত থকা হোৱাটছএপ নম্বৰত মোক হোৱাটছএপ কৰিব আৰু এইযোৰ ইয়াৰ পিছত এইযোৰ মেৰুন কালাৰত খুব ধুনীয়া এটা কালাৰ আকৌ এইযোৰ হৈছে মেহেন্দি গ্ৰীণ সকলোৱে ভাল পায় মেহেন্দি গ্ৰীণ কালাৰটো 1210ত আহিব এইযোৰ হৈছে ৰেডত গ্ৰীণ কালাৰটো বোৱা আছে খুব ধুনীয়া 1210ৰ কালাৰবোৰ এনেও ভাল লগা হয় ইয়াৰ পিছত এইযোৰ আৰু আটাইবোৰে কালাৰ খুবেই ধুনীয়া হয় আৰু এইযোৰ 1210ত আহিব এয়া খুব ধুনীয়া এটা কালাৰ হয় আকৌ এইযোৰ মেহেন্দি গ্ৰীণ এইযোৰত কলাত সেউজীয়া বোৱাই আছে ইয়াৰ পিছত আহিব ব্লু কালাৰত এইযোৰ হৈছে গ্ৰে কালাৰ মোৰ খুবেই পচন্দ এই কালাৰটো এযোৰ 1210ত আহিব কালাৰটো যদিও বা গ্ৰে কালাৰ হয় আৰু ইয়াৰ পিছত অৰেঞ্জ কালাৰ সেইযোৰ আটাইকেইযোৰ কাপোৰে খুবেই ধুনীয়া খুবেই মৰম লগা এইযোৰ COD এভেইলেবল নহয় যদি COD বিচাৰে COD এভেইলেবল নহ'ব তাৰপিছত দেখুৱাইছোঁ আৰু এইযোৰ যিযোৰে ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছএপটোত মেছেজ কৰিব এইযোৰ 1210ত আহিব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ